Kuat টেষ্টি বনাইছে হয় না নাকু বেঙেনা অঁ ৰঙালাও কলপচলা আলু আলু চাবিন লগতে মটৰ আছিলে কটৰকে দি আছোঁ হেল্ল' এভৰিৱান কি খবৰ আজি পুৱাই পুৱাই উঠি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাই থাকক আপোনালোকে আমাৰ এইয়া দেহা মানুহে দিছিলে পূৰা চব্জি কাটি আছে অৱশ্যে মোৰ পেট খজুৱালে পেট খজুৱাৰ কাৰণে বেছি সোনকালে মানে চব্জি কাটিছে দেখিছেনে চাহ এটা এইয়া পচলা কাটিছে পচলা বোলে এই চব বাহ আজি পচলা ৰঙালাও লগতে মটৰ লগতে কটৰ পূৰা ধুনীয়াকৈ দিয়া হ'ব আজি বনাই আছে সোনকালে বনোৱা দেই মোৰ পেট খজুৱাইছে নিচিনা কেনেকুৱা খজুৱাইছে আৰু এইফালে চাওক আমাৰ মায়ে এয়া নাফু বুটলি আনিছে এই চব চালনী নাফু ন নাকু বেঙেনা দি ভাজি খাওঁ এইয়া চালনী নাফু চব কি মজা লাগে খাই আপোনালোকে খাই নাপাব ক'বচোন মোক আৰু এইফালে দিছিলে খানা খাবলৈ বহি গ'লোঁ তিনিজনটোত দুজনটোত এইফালে মাছ চাই যায় নাকু ভাত খাইছোঁ কুকুৰা এয়া দেখিছেনে এইটো কি বুলি কয় ভুতুলীয়া খা খা খালে ভাতটো খাৰাপ ধুনীয়াকৈ এইফালে নাপু আছে নাপু মজাকৈ খাই লওঁ এইফালে আমাৰ এওঁ পূৰা দিয়ে আছে আৰু নৰকানৰহে গৈছে নাই পূৰা দিছে কুৱাট টেষ্টি বনাইছে হয় না নাকু বেঙেনা অঁ ৰঙালাও কলপচলা আলু আলু চাবিন লগতে মটৰ আছিলে কটৰকে দি আছোঁ কুৱাট টেষ্টি বনাইছে হয় না নাকু বেঙেনা অঁ ৰঙালাও কলপচলা আলু আলু চাবিন লগতে মটৰ আছিলে কটৰকে দি আছোঁ ভুতুলিকা পিটিকা ভুতুলিকা দেখিছে মই এটা তিনিটামান লৈছোঁ আৰু আছে ভুতুলিকা টেঙা আছে আমাৰ এই অসুখ পৰিয়াল দেখিছে নাই পূৰা দি থাকোঁ তিনিটা খাই থোৱা আপোনালোকে সেয়া ভাত পানী খাই হৈ গ'ল চব গাইজ এতিয়া আমি তিনিটাই এতিয়া তামোল পুলি উঘালি আছোঁ এতিয়া ধুনীয়াকৈ তামোল পুলি ৰুবগৈ লাগে এতিয়া বতৰ পৰিছে যিহেতু বতৰ ধুনীয়া বতৰ দিছে এই চাই হওক চিপলাঙে পূৰা উঘালি আছোঁ এই হৈ গ'ল দেখিছে নাই তামোল পুলি উঘালি কৰি হৈ গ'ল এতিয়া উঘালি আছোঁ এনেকৈ ধৰক উঘালি ধুনীয়াকৈ ৰুমগৈ এতিয়া এনেকৈ ধুনীয়াকৈ ৰাখি দিয়া হ'ব ৰাখি দিছোঁ আৰু এইফালে মায়ে পূৰা ধুনীয়াকৈ তামোল পুলি নি আছে দিছে কি ধুনীয়াকৈ মজাকৈ নি আছে বাছি নিছে যিহেতু আমাৰ তেনেকুৱা ভাল বস্তু নাই নিয়া এনেকৈ নিব লাগিব এনেকৈ নি আছে আৰু ইয়াত এটা এটাকৈ ধুনীয়াকৈ মায়ে দি দিছেগৈ নি পেলাই খলিত তাৰপিছত ধুনীয়াকৈ ৰুই দিম আৰু গোবৰ সাৰ এফালৰ পৰা দি পেলাই ধুনীয়াকৈ মজাকৈ চব যিহেতু বতৰ যি ধুনীয়া বতৰ পৰিছে নহয় নক'ব আৰু বতৰ মজা বতৰ দিছে মানে এই কুকুৰটো যে এইটো বিৰাট বদমাছ আছে মানুহৰ পকৰে পকৰে ঘূৰি ফুৰে খালে আৰু এইফালে চাওক মোৰ তামোল পুলি ৰোৱা পদ্ধতিটো চাওক কেনেকৈ ৰুব লাগে এইফালে এনেকৈ গোবৰ দিব আৰু গোবৰ চোবৰ দি পেলাই সাৰ চাৰ দি পেলাই এনেকৈ মিহলি কৰিব ধুনীয়াকৈ মিহলি কৰি একদম পূৰা ধুনীয়াকৈ মিলাই চেণ্টাৰত তামোল পুলিটো বহাই দিব বহাই পেলাই চব চাইডে চাইডে ধুনীয়াকৈ খুন্দি দিব আৰু এনেকৈ মজাকৈ খুন্দি মেলি তাৰপিছত মাটি এনেকৈ কিনাৰে কিনাৰে দি ধুনীয়াকৈ যিমান পাৰে ধুনীয়াকৈ খুন্দি দিব তাৰপিছত এনেকৈ কোৰে ধুনীয়াকৈ মিলাই দিব আৰু এই তামোল পুলিটো মোৰ ৰোৱা পদ্ধতিটো হৈছে নাই আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি জনাবচোন চাওক আমি এতিয়া নাৰিকল এয়া হাতে ভাঙিম পাওঁ ন চাম এতিয়া লগত এখন আছে সাক্ষী কিন্তু চাম কিন্তু দেই চেষ্টা কৰিম কিন্তু নোৱাৰোঁগৈ হাতে ন গম পালোঁ বহুত টান হাৰ্ড আছে তোমাৰ এতিয়া এই কটা হ'ব এনেকৈ এইটো এনেকৈ কৰি এনেকৈ পানী খাব মালটো এনেকৈ দিয়া হ'ব এইটো এইটো নিব নিম চব সেইকাৰণে মাল আছিলে মাল কৈছে কৈছে নাৰিকল চাব লাগিব ভাল নে বেয়া
নাৰিকল ইমান সোৱাদ নাই এনেই কৈ দিব এতিয়া যিমানটো সোৱাদ হ'ব লাগে সিমানটো সোৱাদ নাই এতিয়া চব কাম বন কৰি মেলি আহিলোঁ আহি এতিয়া ধুনীয়াকৈ নাৰিকলেদি নাৰিকল চাৰিকল কাটি দিলোঁ কৰিলোঁ এতিয়া নাৰিকলেদি চাহ খাম আমাৰ গাঁৱলীয়া মানুহ নিচিনা গতিকে মাটিত বহি লৈছোঁ নিচিনা আৰু লগত গুড় আছে গতিকে এই মায়ে পূৰা নাৰিকল কাটিছে নামা নাৰিকল কাটিছোঁ নাৰিকল কাটিছে চাহৰ লগত নাৰিকলটো আমাৰ ঘৰ নহয় নাৰিকল ঘৰৰ পৰা দিছে এইটো চচুবাৰীৰ পৰা দিছে চচুবাৰীৰ পৰা বস্তু দিলে এনেও বেয়া হ'লেও ভাল খাই চাওঁ বুজিছে ন মজা লগতে এইয়া সেইবাতি মাৰ ভাগৰে মায়ে পাতি দিছে চাহ আৰু বিকিবলৈ গ'লে আপোনালোকে 20 টকা এইটো খুব 20 টকা আৰু 50 টকামান পালোঁ হেতেন এই বাতি চাহ আপোনাৰ 10 টকীয়াটো লৈ লওক। মই এয়া এই 20 টকীয়া কাপ চক মজা চেনি নাই যা লগত গুড় আছে আৰু গুড়কণ খাই লওঁ ন তেতিয়াহে ভাল লাগিব মাটিত বহি খোৱা মজাটো এইবিলাক যিহেতু গাঁৱলীয়া মানুহ আমি দুখীয়া ঠাণ্ডা ঠাণ্ডা ভাত ঠাণ্ডা ভাৱ আজি গৰমো মাৰিছে তাতে মজা লাগিছে গৰমত আহি কামৰ পৰা আহি আৰু মই বিন্দাছ পিছ খাই দিলোঁ লগতে মায়ে খাই আছোঁ ভাত কওঁ ন আৰু এইফালে চাওক পূৰা মায়ে একদম পূৰা ভাগ কৰিব লাগি গৈছে 3টালৈ 3 ভাগ 3টিহে পাই নিয়ে আমাৰ এই চাওক ভাগ কৰিছে পূৰা এইটো এয়া মোৰ ইয়াতো এয়াতো এয়া গুড় এই চাওক খাই ল'ম হবে কি মজাকৈ ভাগ কৰিছে এটা গুড় মোৰ নেকি এটা গুড় তই খা এটা গুড় খাই আছোঁ গুড় খা আমি এয়া আৰু तो रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का आराम से लेने का हाँ তিনিজন তোত নিৰঞ্জন তোত থোৱা নাই মা মজা গাইছ এতিয়া চাহ তাহ খাই হৈ গ'ল এতিয়া মই ইউৰিয়া দি আছোঁ আপোনালোকে দেখিছে এয়া সাঁচি গছত দি আছোঁ ভিডিঅ'টো আজি ইমানেই আছিলে যদি ভাল পালে লাইক কমেণ্ট কৰিব এনেকৈ আপোনালোকে দিয়ে নিদিয়ে জনাব মোক